মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকলৈ সাধাৰণ জ্ঞানৰ কেইটামান আকৌ প্ৰশ্ন লৈ আহিছোঁ। ইয়াত আছে মহৎ লোক আৰু মহাপুৰুষৰ নাম। আজি আমি চাওঁচোন আমাৰ অসমৰ মহাপুৰুষ কেইজনৰ নাম। অসমৰ 4গৰাকী মহাপুৰুষ তেখেতসকল হৈছে শংকৰদেৱ, মাধৱদেৱ, হৰিদেৱ, দামোদৰদেৱ। অসমৰ বীৰ বীৰংগনাসকল: চিলাৰায়, লাচিত বৰফুকন, মণিৰাম দেৱান, পিয়লি ফুকন, কুশল কোঁৱৰ, মহাসতী জয়মতী, কনকলতা, ভোগেশ্বৰী ফুকননী আদি। অসমৰ কেইগৰাকীমান পণ্ডিত: আনন্দৰাম বৰুৱা, বেণুধৰ শৰ্মা, পদ্মনাথ গোহাঁই বৰুৱা, কৃষ্ণকান্ত সন্দিকৈ, আনন্দৰাম ঢেকিয়াল ফুকন, ৰজনীকান্ত বৰদলৈ, লক্ষ্মীনাথ বেজবৰুৱা, ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱা, ডক্টৰ সূৰ্য কুমাৰ ভূঞা, ডক্টৰ বাণীকান্ত কাকতি, মহেশ্বৰ নেওগ। অসমৰ কেইগৰাকীমান সাহিত্যিকৰ নাম হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা, ৰঘুনাথ চৌধুৰী, অম্বিকাগিৰি ৰায়চৌধুৰী, মিত্ৰদেৱ মহন্ত, চন্দ্ৰপ্ৰসাদ শইকীয়া, ডক্টৰ ধীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, নলিনীবালা দেৱী, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া, ডক্টৰ মামণি ৰয়ছম গোস্বামী। অসমৰ কেইগৰাকীমান স্বাধীনতা সংগ্ৰামী হ'ল তৰুণৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ, কৃষ্ণনাথ শৰ্মা, গোপীনাথ বৰদলৈ, দেৱেশ্বৰ শৰ্মা, ৰূপনাথ ব্ৰহ্ম, অমিয় কুমাৰ দাস, চন্দ্ৰনাথ শৰ্মা, মতিৰাম বৰা, চন্দ্ৰপ্ৰভা শইকীয়া। ভাৰতৰ কেইগৰাকীমান মহৎ লোক হ'ল মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসু, জৱাহৰলাল নেহৰু, বীৰ সাৱৰকৰ, বল্লভ ভাই পেটেল, ৰামকৃষ্ণ পৰমহংস, স্বামী বিবেকানন্দ, ডাক্তৰ কেশৱ বলিৰাম হেডগেৱাৰ, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, লাল বাহাদুৰ শাস্ত্ৰী, মৌলানা আবুল কালাম আজাদ, জয়প্ৰকাশ নাৰায়ণ, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, আচাৰ্য JB কৃপালানী, ৰবীন্দ্ৰনাথ ঠাকুৰ, পণ্ডিত দীনদয়াল উপাধ্যায়, বিনোবা ভাৱে, মাধৱৰাও সদাশিৱ ৰাও গোৱালকাৰ, শ্ৰী গুৰুজী, কৰিম ভাই চাকলা সুব্ৰমণ্যম ভাৰতী, শ্বহীদ ভগৎ সিং, ভীমৰাও আম্বেদকাৰ আদি। ভাৰতৰ কেইগৰাকীমান মহাপুৰুষৰ নাম হৈছে চৈতন্যদেৱ, গুৰু নানকদেৱ, শংকৰদেৱ, মাধৱদেৱ আদি।